এয়া ডাবলি আঞ্চলিকৰ বাইথ পূজা। এই পূজা তথা আৰাধনা শেষ হোৱাৰ পিছতেই তেওঁলোকে বহুতো আকৰ্ষণীয় খেল ধেমালি আৰম্ভ কৰে। এয়া কণ ভিডিঅ'তে খেলিবলৈ ওলাইছে মিউজিক চেয়াৰ। আপোনালোকে দেখি আছে এয়া মিউজিক চেয়াৰ কণ ভিডিঅ'তে খেলি আছে। চাই থাকক আপোনালোকে সকলোকে ল'ৰাবিলাকে চকলেট খায় এয়া বডি দিছে তেওঁলোকে চাই দৌৰি গৈছে এয়া চকলেট দুই আইটেম আছে তেওঁলোকে খায়। প্রথম পুরস্কার নবনীতা রাভা আর তোর কি নাম জয়শ্রী রাভা। আমাৰ বৰ্তমান যি বাইশ পূজা হৈছে এই বাইশ পূজাৰ মূল পৰিকল্পনা সমিতিৰ প্ৰেচিডেণ্ট বৰ্তমান শাসনাধীষ্ঠ থকা কি কয় ৰাভা আসাম অটোনমাস কাউন্সিলৰ মানে হেৰি আৰু কি ইলেক্টেড খাই আছে গ্রহণ করে আছো গ্ৰহণ কৰি আছে। তো আপোনালোকে চাই থাকক আমাৰ ইউটিউব চেনেলটো। যাতে মা বাইকত দিবিয়ে দিয়ে নিশ্চয় 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 দিব নিশ্চয় দিব নিশ্চয় দিব। আজি যি আৰাধনা কৰিছোঁ সেই আৰাধনাৰ মতে বতৰটাও ভাল হওক তাকে কামনা কৰোঁ। সকলোৰে মনোবাঞ্ছা পূৰ্ণ হওক। কোন কোন ল'ৰা ছোৱালীসকলৰ খেল ধেমালি যেতিয়া মনত আশা বান্ধি আহিছে তেওঁলোকে উপভোগ কৰক। এইখিনি মাৰ আশীৰ্বাদত যাতে ভালে ভালে চলি যায় নিশ্চয় যাব নিশ্চয় হ'ব। ধন্যবাদ থাকিল বাইদেউলৈ। বাইদেউলৈ ধন্যবাদ থাকিল। ধন্যবাদ। আমার পাহি দলের বহুজনী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন প্ৰেচিডেণ্ট সম্পাদক নেকি প্ৰতিষ্ঠাপক সম্পাদক আছিল তেখেতে বৰ্তমান এই 2019 বৰ্ষত যি বাইশ পূজা কৰা হৈছে এই বাইশ পূজাৰ এক প্ৰকাৰ প্ৰসাদ বুলি ক'ব পাৰি। আমাৰ যিহেতু যিকোনো পূজা পাতলত আমাক মদৰ প্ৰয়োজন হয় অৰ্থাৎ জোঙাৰ প্ৰয়োজন হয়। তো এই জোঙাটো তেওঁলোকে বৰ্তমান কি কয় লৈ আছে খাই আছে। তো আমাৰ লীলাদাবলী আঞ্চলিক প্ৰাক্তন ৰাভা প্ৰতিষ্ঠাপক ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক ডাঙৰে যি আমাক অলপ সময় দিলে ইউটিউব চেনেলক, তো আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল। নমস্কাৰ। আগত চেয়াৰ আছে ধুনীয়া ধুনীয়া ধুনীয়া। এই ভণ্টিজনী পাইছে এজন কেঞ্চেল ধুনীয়া ধুনীয়া দৌৰিলে পায় এই যিসকলে দৌৰা নাই তেওঁ পোৱা নাই। আগত লাগিলে
যদি আমি মাংস ভাত খাওঁ মিঠা হোৱাৰ পিছতে চিন্তা কৰিব নালাগে এনাৰ্জি আকৌ ঘূৰি আহিব আগত আছে ধুনীয়া এই বাইদেউ এতিয়াও কেঞ্চেল হোৱা নাই দেখিছেনে আমাৰ 10 মিনিট চাৰ্ভৰ সমস্যাত বাইদেউ এতিয়াও খেলি আছে এতিয়াও কেঞ্চেল হোৱা নাই কোনে ক'ব পাৰে কাৰ ভাগ্যত আছে খেলৰ পুৰস্কাৰ দি কোনেও নাজানে ভাগ্যৰ খেল নেক্সট ৰাউণ্ড মিউজিক ষ্টাৰ্ট একদম মিশে লেগে গেছে Cái số có chỉ vài phai anh là sai thằng nào vậy? এক ৰাতিতে হয় না আচ্ছা আচ্ছা নে কি দি পেলাই বনাই এইটো এইটো মানে হেৰি আপোনাৰ বাখৰ বুলি কয় আচ্ছা আৰু ৰাভা ভাষাত কয় কি খাপ খাপ আমি ৰাভা মানুহবিলাক কওঁ কি খাপ আচ্ছা 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 কেতিয়াবা আমি মানে অসমীয়া কোৱাবিলাক কওঁ বাখৰ আচ্ছা তাৰে তৈয়াৰী হয় আৰু আচ্ছা আচ্ছা এক ৰাতিতে পুৰা ধপটো হয় না হয় হয় আপোনাৰ দেৱতাৰ মায়াৰ কথাটো দেৱতাৰ মায়ের কথা না এইটো মানে ঐশ্বৰিক একটা শক্তি আছে তো হয় হয় সেইকাৰণে আচ্ছা ঠিক আছে আপুনি অকণমান খাই দিয়ক আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে ৰিজুমনি ৰাভা পুখুৰীপাৰা ধন্যবাদ আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে যদি ভাল লাগিছে ইয়াত টিপক আমাৰ আহি থকা ভিডিঅ'বোৰ যদি আপোনালোকে চাব বিচাৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক আৰু বেল আইকন দবাই দিয়ক